নবনাওক, আপুনি যিমানেই টকা নঘটক, আপুনি যিমানেই যি নকৰক, আপোনাৰ এই মনটো যদি বহল নহয়, কাৰোবাক যদি 10 টকা এটা দিবলৈ আপোনাৰ পৰা হাতৰ পৰা সৰকি পৰা নাই, নামঘৰৰ অনুষ্ঠানটোৰ বাবে যদি আপুনি 100 টকা এটাও দিব পৰা নাই, লাভ নাই। আপুনি 5 ষ্টাৰ হোটেলত সেই চাহকাপ 5,000 টকা দি আপুনি খাব পাৰে। ৰাইজৰ সৈতে বহি কিন্তু আপুনি যিভাগ খিচিৰি খাব, ৰাইজৰ সৈতে বহি আপুনি একসিদ্ধ যিভাগ ল'ব, সেয়া তৃপ্তি আপোনাৰ 5 ষ্টাৰ হোটেলেও দিব নোৱাৰে। মই লিখি থৈ যাম ইয়াত, নোৱাৰে। ৰাইজৰ সৈতে একেলগে থকাৰ এটা আমেজ আছে। এই যে 30% পোৱা ছাত্ৰ ছাত্ৰীসকল, আমি আওকাণ কৰোঁ, পাছ কৰিলে সি আমুকৰ ল'ৰাটোৱে যেনে তেনে পাছ কৰিলে, তাৰ ল'ৰাটো ফেইল কৰিলে নহয়, এবাৰ পৰীক্ষাত বৰ বেয়া কৰিলে, দেখিব ষ্টেণ্ড কৰা ল'ৰাটোৰ ঘৰত মিঠাই টোপোলা লৈ পৰিয়ালৰ লোক গৈ আছে, গাঁৱৰ লোক গৈ আছে, কিন্তু কাষতে ফেইল কৰা ঘৰৰ সেই ছাত্ৰগৰাকীৰ ঘৰত মাত লগাবলৈ কোনো যোৱা নাই। কিন্তু যেতিয়া দুদিন পিছত এটা বিপদ হ'ব, যাচোন ধনাৰ পুতেকক মাতি আন, যাচোন ধৰ্মেশ্বৰৰ পুতেকক মাতি আনি বাঁহডাল কাটি দিয়ক, সেই ষ্টেণ্ড কৰি থকা ল'ৰাটো আমেৰিকাৰ পৰা আপোনাক উদ্ধাৰ